ভাই এইটোৱে হ'ল না হা তই কেনেকে চিনি পালি আগদিন তাই মোক কৈছিল তাৰ মানে হয় নেকি সোমাই দিলো সোমাই দি বা কুৰমায়ো কিন্তু ঘৰ বনাইছি আর ধনী মানুহ ধুনে ভাই কুৰমাৰ বহুত পইচা আছে তইহে ধুনীয়া নাই বয়া পাই আছিলি তই ঘৰখনেও বয়া পাই হ'ব সূৰ্য দেৱতাই যি পাৱাৰ দিছি এনাই কলা আলকাত্ৰা হৈ যাম নাম এই গাড়ীখন চাই আত্ৰাক গালি চালি পাৰিব নেকি আৰু শুনিয়ে কোনমেৰে মোৰ কুৰমা হেনাই নহয় বনেৰে আছে নে আছে কেন হ'ব অত বছৰ মোৰো দাইছা আকৌ মিঠাই দিছেও লৈ আনল হা চিনি পাব না চিন নাপা পাৰে এতিয়া চা মোৰ ভণ্টি সি পলাই আনিছিল তাক মই ফটোত দেখা পাইছো মাতো নেকি একবাৰ তথাপিও ও কুৰমা হা ও কুৰমা কোননো আহিলে এতিয়া ৰিপেৰিয়া কোননো মই দেখোন চিনি পোৱা নাই কুৰমা চিনি নাপায় চাওঁ আহে ভাইয়াত ঘৰৰ ভিতৰত লাগি আছো পিছত চিনাকি হ'মা এতিয়া ৰিপেৰিয়া ৰ'দত আহিছা আছো ঘৰৰ ভিতৰত লাগি আহে ভাইয়াত পিছত চিনাকি হ'মা ইতানো কি আহিলে এতিয়া ৰিপেৰিয়া মই দেখোন মানুহকেইটা চিনি পোৱা নাই চিনি নাপায় বোলে কথা কৈ কি দাও চিন নাপায় মানে মই হেৰি কুৰমা মোৰ যে ভণ্টিক আপুনি পলাই আনিছি মাইনুৰহে দাই দিয়া কুৰমা মান নাই মাৰা মই দেখোন চিনি পোৱা নাই জুই আঠা নিচিনা কলা হৈছা ৰ'দত কাম কৰো না পদাল মাৰবি আছো পথাৰৰ কাম কৰি আছো মই বোলো কুৰমাই খবৰ চবৰ নলয় দেখোন আফ্ৰিকা চাফ্ৰিকা গেল নেকি কুৰমা আপুনি দেখোন জানে আমাৰ ঘৰখনৰ কথা আমাৰ ঘৰখনে আপোনাক অলপো চাপৰ্ট নকৰে মই বিশ্বাস কৰিব মনে মনে আহিছো আপোনাৰ ঘৰত জানে না সেইটোতো হয়ে ভাই কি কৰিবি তই যি এতিয়া কুৰমাই বিচাৰ লৈছা নমৰি কিবাকে আছো দে মই সেইগলা বাধ্য এতিয়া কুৰমা আপুনি মাইনুক মাতক মানে আমাৰ এই ঘৰৰ হেৰি মানে মাটি ভাগ কৰিব বেলেগ মাইনুকতো অলপমান মাটিৰ ভাগ দিব লাগিব না কুৰমা মাটি ভগাবি নেকি আজি যদি মাইনু থাকিল হয় মই দেখোন মাটিৰ ভাগো পালো হয় কি কৰা যায় মাইনুক মাত মানে তাই মান নাই মাৰি গেল নহয় বেলেগৰ লগত পলাই মই কিমান দুখত আছো মইহে জানো মই কান্দবা নোৱাৰো কাৰণে পেচাবেদি চকু পানী বাঢ়ি কৰি দিওঁ কাৰণ আমাৰ নাকেদি ওলোৱাই চকু পানী কাণেদি ওলোৱাই মোৰ দুখেই বাপাৰে কুৰমাই যি আহিছে খবৰ ল'বা ময়ো বুজি পোৱা নাই কি বেয়া হ'ব ধৰিছে তাকে তোৰ বনেৰ এটা পলাইছে সেইটো ময়ো জানো আজি 1 বছৰমান হ'ল একেৰে থৈ বেলেগত তাক পলাইছে সেইটো কেনেকে সম্ভৱ হ'ব কুৰমা আপুনি একলা সঁচা কথা কৈছিতো মই হ'লে বিশ্বাস কৰিব পৰা নাই ৰাম কুৰমা ঐ মোৰ তিৰি পলাই গৈছি মই কিমান জ্বালাত আছো মোৰহে জানো কিমান টেনচন মান নাই মাৰি গেল বেলেগৰ লগত আপুনি ক'ত গৈছে জানে না কিয় নাজানিম এই মান নাই মাৰিয়া মোৰ তাত অহাৰ আগতো এই ফুফুলা খান্তৰ পুতাকৰ লগত লাইন আছিল নাক কাটি তাইৰ লগত গেল ৰাতি ঘুমাবা নোৱাৰো মই ফুচুৰ ফাচাৰ মোবাইলটো মোক লাৰবাই নেদে ফপলা কান্তৰ পুত এনাই মিছাতে আপুনি মাটিখিনি হেৰালাক আজি যদি মাইনু আপোনাৰ লগত থাকি লৈ আপুনিও মাটিৰ ভাগ খেলি পালা এতিয়াও কিবাকে নৰা নেমাই কুৰমা দিবা লাগি যিহেতুকে তোৰ বইনেৰেক মই প্ৰথমবাৰ আনিছিলো বিয়া কৰে কিবাকে কোনা এটা হ'লেও দিয়ে মোক মাটি নহয় চাপৰা এটাও নাপাওঁ এতিয়া আপুনি হে কুৰমা চপৰাও নাপাওঁ যদি তহঁতৰ ইয়াৰ পৰা যিহেতুকে মোৰ তিৰিয়া গেল বেলেগৰ লগত তহঁতে ইয়াত লেকচাৰ মাৰি থাকিবা নালাগে কুৰমা আমি নলবাৰীৰ পৰা আহিছো অলপ কিবা খাই যাওঁ নেকি নলবাৰী নহয় গুৱাহাটীৰ পৰা আহিলো মই ইয়াতে একো খুওৱাত নাই তহঁত যা মোৰ তিৰি গেল মই টেনচন আছো মই নিজে ভাত খাব পাৰা নাই তহঁতে ভাত খাব আহিছা ইয়াতে তই গাইছানে নাই বুলি কৈছো তহঁতে ভাত খাব আহিছা মই নিজে লঘনে মৰি আছো মচিয়াহী ভিত্তি উঠাত তিৰি গেল ভাত খাব আহিছে ইয়াতে কি করছ কি করবা রেডিও শুনি আছো রবা এই 5G যুগতো তুমি হেতুই আনা নাই ন হেতেৰি মোর এতুই সম্পত্তি আছে এতু আমার ফাদাৰৰ আছিল মুদি থৈ গেছি খানদানি মানে খানদানি এতু ইরবা নর চলো ও অনকালে জি কৰা নহলে কিন্তু পিছত বিপদ হ'ব তুমি এগলাখন কে মাথা মাৰি আছা মই জি কৰিব লাগে কৰিম নহয় সেই বুলি কি মোৰ মাত মাতাৰ অধিকাৰ নাই নেকি আরে মাত মাতার অধিকার আছে কিন্তু এটা আমি যে তিনটা ভাই আছো গতিকে গোটাইতালো আলোচনা করব লাগবো আৰু তোমাৰ গাঁৱৰ মাটিখিনি কি হ'ব কেনে কিবা ভাবছ না ভাবছো ৰবা কিন্তু এগলা ডিসিশন মই দাদাক নুদায় করবা নৰো দাইদেৰে বুদ্ধি কি হ'ব সি ধনিতাও ৰঙে খেল থাকে আৰু ভাইৰে তো বইনেৰ নামতে পাগলা দাদাক লাগে বেয়া লাগে দাদা এনেকুৱা নাছিল জন্মতে জন্মৰ পিছত তাৰ একবাৰ অসুখ হল অসুখ হৈ কিনে সি অলপ এডনৰ্মেল হৈছে কিন্তু তাৰ মনটো বহুত ভাল এটা সেই বুলি তাক তোমাৰ সম্পত্তিৰ বঞ্চিত কৰবা নৰো
এটা কাম কৰাতে দাইডেৰে গেলে যদি তোমাৰ ইমানেই মৰম বাথৰুমত দাইডেৰে কাপোৰ গিলা দামে থৈছে তুমি যাই ফেলে ধুই দাগে আরে মই কে রুমা তুমি রুবা কিয়া চাকৰ মৰে চাকৰ হৈ আনছ মগতে দেখি আছৰ বা ময়ো খেলাখান ঘৰখনত থাকবা মন নাযায় হৈ গৈছে এনি টাইম কেৱল কাইছা এই সব মাইনুৰ কাৰণে হৈছে তাই পলে যাবা ইমান বছৰ হ'ল আৰু ভাইটিও তাইৰ মৰা মাৰিব পৰা নাই মইতো মৰা বুলি ভাবিছো তাই যি দেখিছো মই কিবা এটা কৰিব লাগিব মোৰ কাৰণে চবৰে বিপদ কেইটামান মন যাব মৰি যাম মই সৰুতে মাই দেউতাই ইমান মৰম কৰিছিল এতিয়া মোক কোনো মৰমে নকৰে মাইনুয়েও মোক এৰি পলে গুচি যাম মই এইগিলা আৰু ভাইটিটোও বিয়া পাতি বদলি গেছে মৰমে নকৰে মোক তো ৰং খেলে আছে দাদা ইটা থো আৰু গলা জীৱনটো বহুত ৰং খেল লাগে কি করবি তোরও কপাল বেয়া মোরও কপাল বেয়া আর ওই বাথরুমত কাপড় গিলা তই থৈ আজি অলপ নিজে ধোয়া কর এটা দায়িত্ব লো নিজর আর তোর দায়িত্ব মই সদায় কেনকে লম সৰু থাকোঁতে তই মোক সদায় চকলেট আনি দিছিলি এতিয়া তই মোক মৰমে নকৰা মোক কোনো মৰম নকৰে কিয় মৰম নকৰব আমি সবাই তোক মৰম কৰো আর আগৰ কথা বেলেগ আছিল ইটা চকলেট খাই থাকিলে নহয় নহয় এটা ভাত খাবা লাগব কাম করবা লাগব তাৰে কাৰণে আৰু সদায় ৰং খেলে থাকিলে কেনকে হব কচোন তই নাংগে মই ৰং খেলে থাকিম তন্দে আছা নহয় আমি আছো কিন্তু আমি আর সদায় কেনকে থাকিম কচোন আৰু এটা কথা আমাৰ যি গাঁৱৰ মাটিখিনি আছে সেইখিনিতো আমাৰ তিনৰ নামত আছে সেইখিনিও কিবা এটা কৰিব লাগিব ৰ তই যি কৰা কৰি থাকবি মুঠতে মোক গধূলা চকলেট আনি দিবি দে দে হ'ব দে তই চিন্তা কৰিব নালাগে মই চকলেট আনি দিম দে এতিয়া তিৰিটো থাকিলে মোৰ কিমান কাম হ'ল হয় মাটিখিনিৰ ভাগ পালো হয় এতিয়া মই পানী দিব লগা হৈছে ফিল্টাৰত বাচন ধুব লগা হৈছে এই মানমাই মাৰিও গেল নহয় এইগিলা সঁচা ভাল পোৱা নাছিল ছাথত ভাল পাইছিল মোক কিবাকে আনবা পালিও মই মাটিৰ ভাগটো পালো হয় মই মাথাটো মাৰি চাব লাগব ৰ এই আসি আৰু মোৰ ৰুমক দেখছে না তোৰ লগত ঘূৰি থাকোঁতে মই ৰুম চাফা কৰিবাৰে টাইম বনাই এই হেগলা মই ভাবা নাই ৰ এতিয়া মেইন কথাটো কি জানা না তইতো আমাৰ ঘৰৰ বিষয়ে জানাই কেনান এতিয়া আমি হলো দাদা ভাই তিনিটা এটা বনি আৰু সেই বনিটো এতিয়া পলাই গেছি সেই বুলি তাইক এতিয়া আমি দৈলে ফেলবা পাৰিম নেকি তই নিজে কচোন সেইটো দেচোন ভাই দৈলেনো কেনকি ফেলবি তাকেতোৱে ভাই তই ভালকে জানা মাই দেউতা নোহোৱাৰ পৰাই তাইকে মই সৰুৰ পৰা ডাঙৰ দীঘল কৰিলো তাৰে পিছতো তাই যি এনকে আমাক এৰি থৈ যাব সপোনতো ভাবা নাছিলো জানা না সেইগিলাখান বাদ দিচোন যি হৈছি এতিয়া তহঁতে মাটি ভাগবা ওলছা তাইক নেটকৰ থাকিব পাৰিবি নেকি আৰে মইতো নৰুৱে কিন্তু আমাৰ ঘৰৰ মানুহে পাৰব সেইকাৰণে তাইক জনাব লাগিব কথাখিনি এটা কাম কৰো নহ'লে তাইক তাকে কালি যাওঁ আৰু কথাখিনি জনাও ঘৰটো চিনি পাবি ঘৰটো চিনি পাওঁ ৰ যাৰ লগত পলাই গেছি আগতে দুৱা একেলগে কলেজত পঢ়িছিল হয় নেকি অ বনিৰে ফোন নাম্বাৰ আছে না তোৰ লগত নাম্বাৰটো নাই চেঞ্জ কৰছি হেন পাই চিমখান আগৰ নাম্বাৰটোত ফোন কৰি আছো চুইচ অফ দেখুৱাই আৰু কুৰমান নাম্বাৰটো লোৱা নহ'ল তেতিয়াতে সেইগিলাইতো ভুল কৰা হ'ব দে কালি হ'ল কাৰণে ৰাতিপুৱা ওলবি অ দুই যাই পেলাই কথা পাতিম হ'ব দে মই এতিয়া যাই থাকো না ইয়াতে থাকো বাবাৰ বিয়েতে কথা নাই দে মই ইয়াতে ঘুমাম দে ভাই বিছনাখাত নয় ঠিক কৰ মই অলপ ভাতত দেখি মাথা মাৰো আৰু মই পিছত ফোন কৰি আছিলো বা কিয়া কোনে ফোন কৰিছিল মাই ফোন কৰিছিল মাই বা মায়ের লগত ইমান হাঁহিয়ে কথা পাতিছ যি কি মানে আমাৰ কাষত বোলে গৰু চোৰ এটা ৰছি আৰু ধৰি পেলাই লাংটা কৰি গুবিছে সেইকাৰণে হাঁহিছিলো মই খবৰ পাইগলা মই এটা কথা কওঁ ৰাতিপুৱা যে তুমি মোক ক'লা সেইটো মই দাদাৰ লগত আলোচনা কৰিলো কিন্তু তাত একো গুৰুত্বই নাই সি ৰং খেলাই থাকে পুৱাৰ পাই তোমাক মই কি কৈছিলো তে তোক আৰু সুধি কিবা লাভ আছে ৰং খেলা বেলেগ কিবা জানে না এতিয়া সৰু ভাইটিকো সিদিনা কথাটো ক'লো সিও দৌ ক'ৰবাত ঘূৰি থাকে খেলা বাদ দে না মাটিখিনি কিবাকে চলে বোলে কৌশলে নিজৰ নামত কৰি ল কাৰণ সেই মাটিখিনি ভেলুটো তুমি জানোই কৰৰপতি হৈ যাব পাৰিবা তুমি কোৱা কথাটো ঠিকেই বাৰু মাটিখিনি কিবাকে নিজৰ নামত কৰি ল'ব লাগিব নিজৰ নামত কৰি ল
দাদা কি কৈছে চাহ মই আহিছোঁ কেনে আহিছে বা ধুনীয়া আহিছে বেছি ন আপেলটো অলপ বেছিকে বকছি হেৰি মই মানে বাজাৰত যাওঁ তোৰ কাৰণে মই আপেল লৈ আহিম আনবি দে অ আৰু এই মাটিৰ কাগজখিনিও মানে ঠিক কৰিম হ'ব দে চকলেটো আনবি এটা দে চকলেট আনিম দে তই চিন্তা নকৰিবি আনবি অ কেৱল মাটিৰ কাগজখিনি মই ঠিক কৰি লওঁ কৰি ল'বি অ দে হ'ব দে এই তই মোক এৰি থৈ কিয় মৰ্চা যাই কচোন বাৰু মই তোক কি দিয়া নাছিলো মোক এতিয়া মাটিৰ ভাগো নেদা হ'ল ঘৰৰ পৰা গম পাইছানে তই কিবাকে ক নালাগে ৰিজেক্ট হ'লে মই আনিম এতিয়া আহিবিনে তই আহিবিনে নাহা কওঁ নহ'লে মই কাটা ঠুঙুৰি লৈ হ'লেও ঘৰত ওলাম যাই মামৰে ধৰা তই মোক এৰি থৈ মৰ্চা যাই মই তোক কি দিয়া নাছিলো এতিয়াও মই নাখাই হ'লেও খুৱাম এইটোক তোক মই এতিয়া ভিডিঅ' কলতে ৰাখিব চেষ্টা কৰিম তই চব দেখাই থাকিব লাগিব ৰাতি ঘুমাব বস্তকতো মই দেখা পাব লাগিব কাৰ লগত কি কৰি থাকা মোক এতিয়া এনেও কোনো মৰম নকৰে মই এখানত উঠি গুৱাহাটীত গুচি যাম তুমি এনেও গুৱাহাটীক য'তেই বেটাৰ হ'ব গম পাইছা না এটা থাকি লাভ নাই এনেও কিয় যাম এখন মোৰে ঘৰ নাযাম তোমাৰ ঘৰ বাথৰুমত যে তুমি সদায় সদায় কাপোৰগিলা দামে থৈ কোনে ধুব মাই থাকলি মাই ধুই দিলা হয় মাই নথাকলি তাই ধুই দিলা হয় এতিয়া মোৰ কোনো নাই তুমিয়ে ধুই দিব লাগিব মইতো এতিয়া তোমাৰ মাইৰেও নহয় তোমাৰ মাইনুও নহয় গতিকে নিজৰ কাম নিজে কৰবা যদি এখন ঘৰত থাকিবা খুজিছ কিয় নাথাকিম এখন মোৰে ঘৰ থাকিমে মই সেইকাৰণে কৈছো যদি নিজৰ ঘৰ নিজৰ কামগিলা নিজে কৰবা হ'ব দা কৰিম দা নিজৰ কাম নিজে মই এটা কথা কওঁ দা তোমাক তোমাক মই ইমান মৰম কৰোঁ ইমান ভাল পাওঁ মোক কিয় মৰম নকৰা তো নাই নাই গতাই মৰম কৰিবা লাগে কম কথা মৰম কৰা কামটো কৰছি দাদা আজি বহুত বছৰৰ মূৰত যে কিহৰ কাৰণে তোক গেলি মনত পৰে তোৰ আৰু মোৰ যিটো মৰম সেই মৰম জানো কোনোবা দিন পাহৰিব পাৰিম বাকী তই দেখোন গেছলি বেলেগৰ লগত পলে কিন্তু আহিলি দেখোন বেলেগত কিয় এই দশা হ'ল চাচোন দাদা তইতো গমেই পা মই সৰুৰ পৰা নাম গায়ে চলি আছোঁ আৰু মই তাৰ লগত পলাই যোৱাৰ পিছত মই এখনো নাম গাব নেদে ইমান ফোন আহে কিন্তু সি নাম এখনো গাব নেদে গতিকে দাদা মইতো এনেকৈ সুখী হ'ব নোৱাৰোঁ তাৰ লগত এতিয়া আমাৰ নাগৰো গতিকে মই যিহেতু পাঠক মই নাম গাওঁ আৰু তেওঁ নাগাৰা বজাওৱে আমি এনেকৈ সুখী তোমাৰ কথাটো বাৰু বুজছো তুমি আকৌ বয়া ডিচিশ্যন লনাই কিন্তু একবাৰ এন্দৰ কথা ভাবি চাব লাগিছিল ঘৰখনৰ কথা ভাবি চাব লাগিছিল তোমাক কিমান মৰম কৰে এতিয়া সেইগিলা বাদ দি যি হ'ল হ'ল তোৰ তাতে মোৰ বেলেগ একো কাৰণ নাই আমাৰ যিহেতু অলপমান মাটি আছে সেই মাটিখিনি এতিয়া ভাগাব ঘৰৰ মানুহ আৰু তই যিহেতু মোৰ একমাত্ৰ ভণ্টি গতিকে তোক এৰি তোমাৰ থাকিব নোৱাৰো দাদা কি তই সঁচাই কৈছা মাটিৰ ভাগ দিবি দাদা তই এটা কাম কৰ নহ'লে গাঁৱতে ল'ৰা এটা চাই দি আৰু তাতে মই তাত পলাই যাম পংকজ মই এইগিলা কি শুনছো এখন কি থিয়েটাৰ পাইছি নেকি থিয়েটাৰ সদায় তিনিদিন বেলেগ বেলেগ নাটক মই কি দেখছো এখন হেঙুল থিয়েটাৰ নাই ইতিহাস থিয়েটাৰ কহিনুৰ থিয়েটাৰ কহিনুৰ থিয়েটাৰ এখন কি বিৰিখৰ বিনিয়া পাইছি এরপরে যাওঁতে আমি পঞ্চায়ত গজা কিনি খাই যাম এর লগত কানেকশন রাখি রাখি এনাই ঘৰৰ মানুহ কানেকশ্যন এৰা দে নাই স্বভাৱ বয়া স্বভাৱ বৈ আহি সেইকাৰণে হেনা আনিছি যাওঁ যেনকে মৰা মৰক দে মৰক দে হেল্ল' শুনছ না মাটিৰ কামখিনি হ'ল দা হল কামটো আর টেনশন নাই মাটি মোৰ নামত আর বাপরে বাপ হল যে ওর বারো বাকায় তখন দেখ করা নাই 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 হৈ যাব টেনশন নাই মই যাই আছো দে ঘৰক লাগি দে আহা হা হা এতিয়া আহা কামটো হল যাতে এর মাটিখিনি এর যাতে আর টেনশন নাই বঢ়িয়া তই কথা খালি শুনলো বাৰু মই
এনান কিবা এটা হ'লে আগতে গম পাওঁ আৰু তই যাবাই নালাগে তাকে তাই তই মৰা বুলি ভাবিছো তহঁতে মৰা বুলি ভাবিব পাৰা ৰ কিন্তু মই নৰো না তই এটা কথা নিজে ভাবিছাচোন তোৰো তাইৰ লগত তেজৰ সম্পৰ্ক আছে আৰু মোৰো তাইৰ লগত তেজৰ সম্পৰ্ক আছে এতিয়া তাইক কি দৈলে ফেলব পাৰিম নেকি আমি আৰে দৈলে ভালৰ কথা নাই তাই যিটো কাম কৰিছে আমাৰ গোটেই ঘৰখনৰ সন্মান গুচি গৈছে গম পাৱ তই আৰে সেইটো ময়ো বুজি পাইছো সেইকাৰণে তাইকো মই কৈ থৈছো আজিৰ পৰা তোৰ লগত কোনো ধৰণৰ মোৰ সম্পৰ্ক নাই কাৰণ এটাত তাকে গেছি ঠিকে আছে কিন্তু 2 নম্বৰটোত তাকে কিয় যাব লগা হ'ল তাই এই কাৰণে অন্ধক মই কওঁ তাইৰ লগত কোনো সম্পৰ্ক নাই বুলি বুজি পাইছা না 2 নম্বৰত তাকেও গৈছে এবাৰ 3 নম্বৰৰ মাথা মাৰি আছে তাই আমাৰ ঘৰখনৰ কাৰণে একোই নহয় সেইগিলা বাদ দি এতিয়া মাটিৰ কেছটো কি হ'ল কওক মাটিৰ কেছত তই মাথা মাৰিব নালাগে সৰু হৈ থাক মই আছো মই চাম হ'ব দে সৰু হৈয়ে আছো কিন্তু দেখা যাব চব তই কিয় কৰিব আহিলি আলু কবাৰ পাই তোক কিয় লাগে সদায় মুখে মুখে পাউদাৰ বটি বুটিলে তো লগা আছিল দেখোন না হ'ব পাৰে দে তোক বোলে মাটি বেগ লাগে মোক মাটি চাটি নালাগে মোক গাড়ী লাগে চিপছ লাগে চকলেট লাগে পুতলাও লাগিব মোক চব দিব তোক চিপছো দিব পুতলাও দিব চকলেটো দিব সেইগিলাই লাগিব মোক মই মাটি দি কি খেলা মোক পুতলাও লাগিব চিপছো লাগিব চকলেটো লাগিব মই যাম দে যা কি হবা ধরছি এগলা আকৌ ধরবাই পারা নাই যি ইসি সবে মাইনুর কারণে এসি সেইকাৰণে ভুল কৰাতে এশবাৰ ভাবি চাবা লাগে বেচেৰেক গেলি বেয়াও লাগে দুখো লাগে এই মাই দেউতা নোহোৱাৰ পৰাইও মই আৰু শাস্তি খাবাৰ বাকী নাই কেতিয়াবা নিজে চেচ হৈ যাম ৰ হেল্ল' কামখিনি হ'ল মই ধুনীয়াকৈ যাই পেলাই টিপছ চহি লৈ লৈছোঁ আৰু মাটিৰ পেপাৰখনতে নহয় মই ডিভৰ্চৰ পেপাৰখনতো লৈ লৈছোঁ একেলগে চাই এতিয়া মাটিখিনি মোৰ নামত হৈ আছে কি চবখিনি হৈ গেল এতিয়া টেনশ্যন নাই এতিয়া চব আমাৰ হাতৰ মুঠি আহি গেল মাটিখিনি বেছি ফেলে এতিয়া আমি ক'ৰবাত যাওঁৱে কথা ক'ৰবাত বাহিৰত গুচি যাম মাটিখিনি বেছি দিম আমি ক'ত যোৱা মাটি বেছি কিনে লণ্ডন না আমেৰিকা তুমি মই চব গম পাইছো তোমাৰ কথা কি গম পালা কি গম পাইছো শুনবা নেকি তুমি গতিকে এই নাটকখন মই বহুত দিন আগৰ পৰাই গম পাওঁ আৰু দাদাই মোক গোটেইখিনি কথা কৈছে তুমি কি ভাবছা মই নিজৰ ভাইকেইটাক বাদ দি কিনে মাটিখিনি নিজৰ নামত কৰি ল'ম আৰু সেই মাটিখিনি তুমি চল কৰি মোৰ পৰা লৈ যাবা ইমান ভুল কাম মই নকৰো গতিকে এতিয়া পুলিচ আহি আছে তুমি জেল খাবাৰে দি থাকা প্লিজ